হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বৰষাৰাণী বিষয়াৰ বিবাহৰ এমাহ সম্পূৰ্ণ হোৱাৰ বাবে কিদৰে চেলিব্ৰেশ্যন কৰিছিল তাৰ ওপৰত যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু তাত ছাকিৰ আলী নামৰ এজন ব্যক্তিয়ে এটা অদ্ভুতভাৱে মন্তব্য আগবঢ়াইছে যে বুঢ়ীৰ লাজ নাই। গতিকে এইখিনিতে মই তেখেতক এটা কথা ক'ব বিচাৰিছোঁ যে এয়া বৰষাৰাণী বিষয়াৰ ব্যক্তিগত বিষয়। সেয়েহে সামাজিক মাধ্যমত এনেদৰে এগৰাকী মহিলাক অশালীনভাৱে মন্তব্য কৰাটো মই যুক্তিপূৰ্ণ বুলি নাভাবোঁ। বৰষাৰাণী বিষয়াৰ প্ৰথম স্বামীৰ মৃত্যুৰ বহু বছৰৰ পাছত পুনৰ এগৰাকী জীৱনসংগী হিচাপে বিচাৰি জীৱনৰ অন্য কালছোৱা জীৱনসংগীজনৰ লগত কটাব বিচৰাটো কোনো ধৰণৰ লাজৰ বিষয় হ'ব নোৱাৰে। আৰু এইকেইদিন সামাজিক মাধ্যমত বৰষাৰাণীৰ ড্ৰেছক লৈও বহুতে সমালোচনা কৰা দেখা গৈছে। গতিকে শেষত সকলোকে এটা অনুৰোধ জনাইছোঁ যে যদিহে আমাৰ সকলোৰে মৰমৰ বৰষাবাক উৎসাহ দিব নোৱাৰে তেন্তে মনোকষ্ট দিয়াৰ অধিকাৰো আমাৰ নাই। বন্ধুসকল, বৰষাৰাণী বিষয়াক কোনে কোনে ভাল পায় তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু যদিহে এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিবৰ বাবে। ধন্যবাদ।